নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এবিধ নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই অনুৰোধ জনাইছোঁ। এতিয়া মই লৈছোঁ ঢেকীয়া শাক, গাখীৰ আৰু কণী। এই তিনিবিধ বস্তুৰে মই এবিধ সুস্বাদু ব্যঞ্জন বনাম। কিছুমান ল'ৰা ছোৱালীহঁতে গাখীৰ খাই থাকিবলৈ টান পায়, সেয়েহে সিহঁতক কেনেদৰে খুৱাব লাগে এয়া মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ঢেকীয়া শাক, কণী, গাখীৰ বহুত পুষ্টিকৰ খাদ্য হয়, সেয়েহে মই এতিয়া বনাবলৈ ৰেডি কৰিছোঁ। আপোনালোকে ব্যঞ্জন বনোৱাতে যিকোনো মছলাজাতীয় বস্তু দিব পাৰিব। মই কিন্তু পিঁয়াজ, জলকীয়া আৰু জিৰা গুড়ি লৈছোঁ। এতিয়া মই কণীত হালধি দি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈ আছোঁ। এতিয়া মোৰ ব্যঞ্জনখিনি হৈ গ'ল। এতিয়া মই নিমখ দিম। আপোনালোকেও বনাই খাবচোন আৰু খাই কেনে লাগে মোক কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰে।